হেল্ল' মোৰ মৰমৰ বাই ভনীসকল, কি খবৰ? সকলো ভালে আছে চাগে? মই আজি বহুত দিনৰ পিছত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। আজি ওলাইছোঁ এটা কচু শাক। আমাৰ অসমীয়াসকলে যিসকলে চবেই জানে আৰু কচু টেঙা যি গৰম পৰিছে, তাৰ কাৰণে কচু টেঙা খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই ভাল। সেইটো কাৰণে আজি অলপ বাৰীৰ পৰা কচু আনিলোঁ, বাৰীৰ কণ বিলাহী, তাতে নহৰু, কেঁচা জলকীয়া দি বাচি কুচি ল'লোঁ। লৈ পেলাই এতিয়া ধুই পেলাই সেইখিনি কুকাৰত দি দিছোঁ। কুকাৰত দি এতিয়া তাতে অলপ নিমখ দিছোঁ, তাতে হালধি দি পেলাই, নিমখ আৰু হালধি আৰু অলপ জলকীয়া গুড়া দি পেলাই সেইখিনি ৰেডি কৰি ল'ম। কচুৰ বিষয়ে কিনো ক'ম, কচুটো সকলোৱে জানেই। আমাৰ অসমৰ মানুহে কচুটো খায়েই আৰু কচু টেঙা, কচু জ্বলা, কচু ভজা, কচু পিটিকা সকলোবোৰ খায়। তাৰপিছত কচুত অকণমান দাইল দিলে কচুটো ডাঠ হয়, সেইকাৰণে ৰাতিৰ অলপ দাইল আছিলে সেইটোকে দি দিলোঁ। যিহেতু আমি মধ্যবিত্ত মানুহ, যেনেকৈ হওক মুঠতে কমটি খৰচত চলিব লাগে আৰু পেলনি যাব নালাগে। তাতে এতিয়া দাইলখিনি দি তাতে অলপ পানী দি কুকাৰটো গেছত উঠাই দিলোঁ। উঠাই দি ধৰক 2-3টামান হুইচেল মৰাৰ পিছতে তাক বন্ধ কৰি দিম। এতিয়া কচু হৈ গ'ল আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী। কচুৰ পৰা আপোনাৰ কি হয়, গাত তেজ হয়, সেইটো খাব লাগে, খুব ভাল। তাৰপিছত এতিয়া কচুৰ লগততো আলু পিটিকাটো, আলু সনাটো খুব মিলে। আজি ভাবিলোঁ নহয়, আলু সনাৰ লগত অকণমান শুকান মাছো মিলাই দিওঁ আলুৰ লগতে। আলুকেইটা বইল কৰি ল'লোঁ, সেইটো পিছে ক্লিপটো ৰখা নহ'ল দেই, আলুকেইটা বইল কৰাৰ। আলুকেইটা বইল কৰিলোঁ, তাৰপিছত এতিয়া বমলা মাছকেইডোখৰ, শুকান মাছকেইডোখৰ পুৰিছোঁ। পুৰি পেলাই অকণমান তাক ঢিলা কৰি, তাৰ ভিতৰত এডাল হাড়দি থাকে, ওপৰে ওপৰেতো হৈ যায়, কিন্তু ভিতৰটো খুব ধুনীয়াকৈ কৰিব লাগে। ভিতৰটো এনেকৈ লাহে লাহে সেই ভিতৰৰ এডাল হাড় এডাল থাকে, এডাল উলিয়াই পেলাই কাঁইটৰ নিচিনা তাৰ ভিতৰটো অলপ একদম কম জুই দি পেলাই বমলা মাছখিনি শুকান কৰি ল'ব লাগে। তাৰপিছতে এতিয়া কচুটো আৰু যি ৰ'দ পৰিছে, ৰ'দত চাগে সকলোৰে অৱস্থা বেয়া হৈ গৈছে ন। আমাৰ এইটো সময়ত চবেই কচু খায়েই আৰু কচুটো খাবই মানুহে, যিহেতু বাৰীত বৰষুণ দিলে নতুনকৈ কচু ওলায়। তাৰপিছতে এতিয়া কি কৰিছোঁ, অলপ এখন পেন পাতি তাত তেল অলপ দি দিছোঁ। কচুটো খাব দেই সকলোৱে, কেলে কচুটো হৈ গ'ল গাত যিসকলৰ হিমগ্ল'বিন কম থাকে তেওঁলোকে খাবই লাগে, আৰু বিষৰ কাৰণে খুব ভাল কচুটো। আমি খাওঁ, আমি গাঁৱলীয়া মানুহ নহয়, আমি সকলোবোৰ বস্তুৱে খাওঁ আৰু কম বেছি পৰিমাণে, বতৰৰ বস্তু চব খাওঁ আৰু। এতিয়া দেখিলোঁ অকণ আলু সনা কৰিবৰ কাৰণে এখন ফ্ৰাই পেনত তেল দিলোঁ। তেল দি পেলাই তাত অলপমান কেইটামান 5-6টামান শুকান জলকীয়াকেইটা তেলতে ভাজি লৈছোঁ। অলপ মচমচীয়াকৈ ভাজি লওঁ। ভাজি ল'লে আলু সনাটো চাবলৈ খুব ভাল লাগে, ৰঙচুৱা নিচিনা হয় নহয়, সেইটো ভাল লাগে আৰু। তাৰপিছত এতিয়া সেই শুকান জলকীয়াকেইটা প্ৰথমে ভাজি উলিয়াই ল'লোঁ। তাতে এতিয়া পিঁয়াজখিনিও ভাজি ল'ম। আমাৰ কেঁচাকৈ খুব কমেই বনোৱা হয়, কেঁচাকৈ তেনেকৈ খোৱা নহয়, কেতিয়াবাহে খোৱা হয় কেঁচাকৈ, পৰাপক্ষত ভাজিয়ে খোৱা হয়। তাৰপিছতে এতিয়া কি কৰিছোঁ, সেইখিনি এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম, সেইখিনি আলু সনাৰ কাৰণে। ভাজি লৈ পেলাই অলপ ৰঙচুৱা হ'ব লাগিব। আপোনালোকে কওকচোন, আপোনালোকৰ কি খবৰ? গৰমত কোনে কি কৰিছে? আমি এনেকৈ খাওঁ, লগতে আকৌ পঁইতা ভাত সেইটোও খাওঁ। গৰমত খাব লাগে, পঁইতা ভাতটো খালে পেটটো বহুত ঠাণ্ডা হৈ থাকে, সেইটো খাব লাগে দেই, চবেই খাব লাগে আৰু। তাৰপিছতে এতিয়া আৰু সেইখিনি হৈ গ'ল ভজা, তাক নমাই দিলোঁ। এতিয়া কচুখিনি উলিয়াই পেলাই এতিয়া ঘুটনি মাৰি লওঁ। কচুখিনি ভালকৈ ঘুটনি পেলাই, যদি বিলাহী কম হ'লে তেতিয়া তাত অকণ টেঙা দি দিব লাগে, নহ'লে ঔটেঙা থাকিলে ঔটেঙা দিলেও হয় বা নেমু দিলেও হয়। ঔটেঙা নাই বাৰু এতিয়া। এইখিনি এতিয়া ঘুটনি মাৰি পেলাই ঠিক কৰি লৈছোঁ। খুব বেছি ডাঠো নহয়, একেবাৰে পনীয়াও নহয়। এতিয়া কচুখিনি তেল মাৰিবৰ কাৰণে আপোনালোকে কেনেকৈ মাৰে বাৰু? মই নহৰু আৰু কেঁচা জলকীয়া এই খুন্দনাত খুন্দি লওঁ। খুন্দি পেলাই তাক অকণমান ভালকৈ জুইটো অলপ বেছিকৈ দি পেলাই ভাজোঁ, যাতে তাৰ এটা নহৰু পুৰা গোন্ধটো আহে। সেইটো দি পেলাই তাতে আকৌ অকণমান মই জিৰা কেইটামান দি দিওঁ। আৰু জিৰাকেইটা অকণমান জ্বলাই দিব লাগে, অলপ বেছিকৈ ভাজি দিব লাগে জিৰাকেইটা। তাৰপিছত তেনেকৈ খালে
সকলোৰে বেলেগ বেলেগ ধৰণে তেল মাৰে, মই মানে এনেকৈ কৰোঁ, সেইটো কাৰণে আৰু মই কৈছোঁ এনেকৈ, মই যেনেকৈ কৰোঁ সেইটোৱে আপোনালোকক দেখুৱাইছোঁ। এনে কোনো যদি খোৱা নাই জিৰা তেল দি পেলাই খাই চাবচোন এবাৰ, আশা কৰোঁ ভালেই পাব। মইতো ভালেই পাওঁ বাৰু, আমাৰ ঘৰৰ সকলোৱে ভাল পায়। সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ থাকে ন, সেইটো কাৰণে। তাৰপিছতে কিছুমানে আকৌ তেল নামাৰে, এনেকৈয়ে খায়। এনেকৈ ইমান ভাল নালাগে, তেলটো মাৰিলে ভাল লাগে। তাৰপিছতে এতিয়া সিফালে কচুখিনিওতো গৰম হৈ আছে ন, এইখিনি ভালকৈ ভাজি কচু ইয়াত দি দিম। সেই যে আপোনাৰ এখন যে এটা সৰু কেৰাহী নিচিনা থাকে নহয়, কণী যে প'ষ্ট কৰে, সেইটো দি পেলাই অলপ জুইটো বেছি দি পেলাই দিব লাগে, তেতিয়া মানে গোন্ধটো খুব ভাল হয় এটা আৰু। তাৰপিছত আৰু কচুখিনি হৈ গ'ল আৰু কচুখিনি, তাৰপিছত ইটো কুকাৰত আৰু এইখিনি ঢালি দিম, ঢালি পেলাই ভালকৈ এটা উতল আহিব দিম আৰু। আপোনালোকে সকলোৱে কচু খাই নাই বাৰু, আৰু কোনে কেনেকৈ বনায় ক'বচোন কমেণ্টত জনাব। ময়ো তেনেকৈ বনাই চাম, আপোনালোকে যদি অলপ বেলেগ পদ্ধতিত বনায়। মই এইটো পদ্ধতিতে বনাওঁ, বেলেগ পদ্ধতি মোৰ নাই আৰু, এইটোতে হয়। আজি মানে কালি বনোৱা দাইলটো আছে কাৰণে দি দিলোঁ, নহ'লে মই মচুৰ দাইল দিওঁ, কেঁচা মচুৰ দাইল দি দিওঁ, সিমানেই আৰু। তাৰপিছত আৰু এতিয়া সেইখিনি হৈ গ'ল, এতিয়া আলুখিনি পিটিকা কৰি লৈছোঁ। আলুখিনি প্ৰথমে পিঁয়াজ, শুকান জলকীয়া, মিঠাতেল আৰু বামলা মাছবোৰ সৰু সৰুকৈ ভাঙি পেলাই দি সেইখিনি মোহাৰি ল'লোঁ ভালকৈ। পিঁয়াজ আৰু বামলা মাছ আৰু জলকীয়াখিনি মোহাৰি লৈ আলুখিনি ভাঙি লৈছোঁ। এতিয়া তাৰপিছত দেখিছোঁ নাই, হাতেৰে পিটিকা কৰিলে ভাল লাগে। তাৰপিছত কৰি আৰু এইখিনি আজি দুপৰীয়াৰ ভাত, কচু টেঙা, আলু সনা, ভেন্দি ভাজি, সেয়া কেনে পাইছে বাৰু। আজিলৈ আহোঁ, বাই।